ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি পিছ পৰি গৈছে। গতিকে অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি, এই ক্ষেত্ৰত আজি প্ৰতিনিধি সভাই বিশেষভাৱে আলোচনা কৰি আমাৰ উঠি অহা চামক শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে বিশেষভাৱে ভূমিকা ল'ব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ উপৰি আমাৰ সোণোৱাল কছাৰী সমাজৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে, সেই কৃষ্টি সংস্কৃতিবিলাকৰ ক্ষেত্ৰতো আমি পূৰ্বৰে পৰা প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলোঁ। সেই অনুসৰি আজি আমাৰ সোণোৱাল কছাৰীৰ যিখিনি নিজস্ব সংস্কৃতি, সেই সংস্কৃতিখিনি যথেষ্ট আগবাঢ়ি গৈছে। আমি সমাজত নিজকে এটা সোণোৱাল কছাৰী জনগোষ্ঠী বুলি এই কৃষ্টি সংস্কৃতিৰ যোগেদি আমি চিনাকি দিব পাৰিছোঁ। এইটো এটা আমাৰ বিষয়ে শুভ লক্ষণ। ইয়াৰ উপৰিও আমাৰ সোণোৱাল সমাজক অৰ্থনৈতিকভাৱে আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, এইখিনি ক্ষেত্ৰতো আমি বিশেষকৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমি গুৰুত্ব দিব লাগিব। আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহ'লে আমাৰ সমাজখন কেতিয়াও উন্নতি পথত আগুৱাই যাব নোৱাৰি। গতিকে সেইকাৰণে অৰ্থনৈতিক ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িব লাগিব, এই ক্ষেত্ৰত আমাৰ বিশেষ কিছুমান ব্যক্তিৰ লগত আলোচনাৰ মাধ্যমেৰে অনাগত দিনত কেনেধৰণে আমি আমাৰ সমাজখনক অৰ্থনৈতিকভাৱে সবল কৰি তুলিব পাৰোঁ, এই ক্ষেত্ৰত আপোনালোকে আজি প্ৰতিনিধি সভাত আলোচনা কৰি বিশেষ পদক্ষেপ ল'ব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ উপৰিও ৰাজনৈতিক দিশৰ ওপৰতো আমি, যদিও সোণোৱাল কছাৰী ছাত্ৰ সন্থা এটা অৰাজনৈতিক সংগঠন, তথাপি আমি ৰাজনৈতিক বিষয়টো আমি বাদ দিব নোৱাৰোঁ। সেইটো ক্ষেত্ৰতো আমি চিন্তা চৰ্চা কৰিব লাগিব। যিহেতু আজিৰ দিনত ৰাজনৈতিকভাৱে সচেতন নহ'লে আমি এটা জাতি কেতিয়াও আগুৱাই নিব নোৱাৰোঁ। সেই ক্ষেত্ৰত আমি অৰাজনৈতিক সংগঠন হিচাপেও আমি কিছুমান কথা আলোচনা কৰিব লাগিব। বিশেষকৈ আজি আমাৰ সমাজত ৰাজনৈতিকভাৱে সচেতন বা আগবাঢ়ি যোৱা ব্যক্তি আমি আঙুলি মূৰত লিখিব পৰা হৈছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ উঠি অহা প্ৰজন্মই সেই ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনিতে এটা কথা মই লক্ষ্য কৰিছোঁ যে আমাৰ সোণোৱাল কছাৰী সমাজৰ যিসকল উঠি অহা প্ৰজন্ম আছে, তেখেতসকলে ৰাজনৈতিকভাৱে সচেতন হৈছে, কিন্তু মাত্ৰ আমাৰ যিখন অট'নমাছ কাউন্সিল তাতে সীমাবদ্ধ থাকিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰে। কিন্তু ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেকুৱা ৰাজনৈতিক নেতা অভাৱ হৈছে। গতিকে আপোনালোকৰ মাজৰ পৰাই, আমাৰ মাজৰ পৰাই ৰাজনীতিবিদ ওলাব লাগিব, যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত আমাৰ নেতা জন্ম হয়। এই কথাটোৰ ওপৰতো আমি আলোচনা কৰিব লাগিব। গতিকে এই আটাইখিনি বিষয়ৰ ওপৰত আজি আমাৰ এই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু আমি সভা সমিতি বিষয়ৰ ওপৰত আলোচনা কৰি সভা সমিতি অনুষ্ঠিত কৰি আমি আমাৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্য আমি আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। যি কি নহওক, আমাৰ এই প্ৰচেষ্টাবিলাক অব্যাহত ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিশেষকৈ আপোনালোকে সাংগঠনিক দিশটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। আপোনালোকে আজিও 3টা পৰ্যায়ত সাংগঠনিক দিশটো ৰাখিছে: কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতি। প্ৰাথমিক সমিতি বৰ্তমান নাই। গতিকে আপোনালোকে এই 3টা পৰ্যায়ৰ আমাৰ সাংগঠনিক দিশটো সবল কৰি তুলি আমাৰ জনগোষ্ঠীক আমাৰ যি সন্থাৰ লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আগবঢ়াই নিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখিনিতে আমি কেইটামান কথা ক'ব লাগিব। যিহেতু আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিলোঁ 80 দশকৰ বা 90 দশকৰ ভিতৰত। সেই সময়ত আমি
প্ৰাথমিক সমিতি আঞ্চলিক সমিতি গঠন কৰিবলৈ যাওঁতে আমি বহুতো কিছুমান ঘাত প্ৰতিঘাত সন্মুখীন হ'ব লগা হৈছিল। বিশেষকৈ আমাৰ সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলত আমি আঞ্চলিক সমিতি গঠন কৰিবলৈ যাওঁতে আমাৰ সোণোৱাল কছাৰী অধ্যুষিত যুৱকসকলে আমাক বিৰোধিতা কৰিছিল যে সদৌ অসম ছাত্ৰ সন্থা থাকোঁতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰয়োজন নাই বুলি আমাক তেখেতসকলে বিৰোধিতা কৰিছিল। কিন্তু আমি বহুত যুক্তি তৰ্কৰে সেইবিলাক অঞ্চলত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি গঠন কৰি আহিছিলোঁ। ইয়াৰ উপৰিও আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতৃত্বতে আমি সাংস্কৃতিক দিশটোৰ ওপৰত লক্ষ্য ৰাখি হালালি সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ 90 চনত। প্ৰথম পৰ্যায় হিচাপে আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি হালালি সাংস্কৃতিক সন্ধিয়া পাতিছিলোঁ। তাত আমাৰ সোণোৱাল কছাৰীসকলৰ যিখিনি কৃষ্টি সংস্কৃতি আছে সেই কৃষ্টি সংস্কৃতিখিনি আমি প্ৰদৰ্শন কৰিছিলোঁ। তাৰপিছত দ্বিতীয় পৰ্যায় হিচাপে আমি গুৱাহাটী ৰবীন্দ্ৰ ভৱনত আমি হালালি সাংস্কৃতিক সন্ধিয়া আমি পৰিৱেশন কৰিছিলোঁ। ইয়াৰ উপৰিও গুৱাহাটীত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ অভিৱৰ্তন পাতিছিলোঁ আৰু সেই অভিৱৰ্তনতেই সিদ্ধান্ত লৈছিল যে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ৰাজনৈতিকভাৱে কিছুমান দাবী জনাবৰ কাৰণে আৰু এটা সংগঠনৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰিছিল। সেই মৰ্মে আমি 1994 চনৰ জুন মাহৰ 6 তাৰিখে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন অভিৱৰ্তন পাতি তাতে আমি সদৌ অসম সোণোৱাল কছাৰী জাতীয় পৰিষদ গঠন কৰা হৈছিল। আৰু সেই জাতীয় পৰিষদৰ পৰাই ৰাজনৈতিক যিখিনি দাবী সেই ৰাজনৈতিক দাবীখিনি তাৰ পৰা উত্থাপন কৰা হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত কেইবাটাও সংগঠন জন্ম হ'ল। তাৰপিছত আমাক অট'নমাছ কাউন্সিল চৰকাৰে দিবলৈ বাধ্য হ'ল। আজি অট'নমাছ কাউন্সিল গঠন হ'ল। গঠন হোৱাৰ পাছত আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মাজতো কিছুমান বিভাজনমুখী সন্মুখীন হ'ব দেখা গৈছে। এইটো এটা বৰ দুখৰ বিষয়। যিহেতু আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই পূৰ্বতে আমি যি লক্ষ্য উদ্দেশ্য আগত ৰাখি কাৰ্যনিৰ্বাহ কৰিছিলোঁ সেইখিনি ক্ষেত্ৰত আমাৰ কোনো তেনেকুৱা বিপক্ষে যোৱা ছাত্ৰ নেতা জন্ম হোৱা নাছিল। কিন্তু পৰৱৰ্তী কালত এতিয়া সোণোৱাল কছাৰী বিভক্ত হৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মাজত দুটা ভাগ হৈছে। এইটো বৰ দুখ পাইছোঁ। যিহেতু আমি প্ৰাক্তন নেতা হিচাপে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা হিচাপে আমি দুখ পাইছোঁ। এইটো কাৰণে একালত আমাৰ পূৰ্বৰ যিসকল কৰ্মী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা কালৰ পৰা আজি পৰ্যন্ত যিসকল প্ৰাক্তন আছে তেখেতসকলে যিখিনি ত্যাগ কৰিছিল সেই ত্যাগখিনিক অথলে যোৱা যেন অনুভৱ হৈছে। কাৰণ আজি আমাৰ ইয়াত উপস্থিত আছে প্ৰাক্তন সভাপতি মাননীয় কুলস্বামী লালুৱাৰী। তেখেতে এটা টাইমত সভাপতি আছিল আৰু সেই সভাপতি থাকোঁতেই আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাক বলিষ্ঠভাৱে তেখেতসকলে আগবঢ়াই নিছে। আমাৰ মাজত আছে ললিত সোণোৱাল। তেখেতৰ বলিষ্ঠ নেতৃত্বতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যথেষ্টখিনি আগুৱাই গৈছিল। আৰু সেই ললিত সোণোৱালেও তেখেতে ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়াৰ উপৰিও তেখেতে নিজৰ যিটো ত্যাগখিনি মই স্বীকাৰ কৰিব লাগিব, আপোনালোকে জনাটো উচিত। ললিত সোণোৱাল যেতিয়া সভাপতি আছিল তেতিয়া মই থানা সম্পাদক আছিলোঁ। সেই সময়ৰ ললিত সোণোৱালে যিটো নেতৃত্ব দিছিল সেইটো শলাগ ল'ব লগা কথা। তেখেতে তেতিয়া পঢ়ি আছিল। ললিত সোণোৱাল তেতিয়া এজন আইনৰ ছাত্ৰ আছিল আৰু মই ডিগ্ৰী পঢ়ি আছিলোঁ। ডিব্ৰুগড় ভাড়াঘৰ থাকে, কিন্তু আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা পৰিচালনা কৰিবলৈ বিত্তীয় অভাৱ আছিল। আমাৰ পইচা পাতি কোনো নাছিল। তেতিয়া ললিত সোণোৱালে যেতিয়া সভাপতি আছিল, সভাপতি হিচাপে তেখেতৰ দায়িত্ব তেখেতে বুজি পাইছিল। সেইটো কাৰণে তেখেতে কাৰ্যনিৰ্বাহক সমিতি হোৱা দুদিনমানৰ আগত পাছত আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা হয়। তাত চাহ তাহ খুৱায়।
তেতিয়া চাহৰ দাম আছিলে 50 পইচা, চিঙৰা এটাৰ দাম আছিলে 50 পইচা। সেই তেনেকৈ তেখেতে তাত খৰচ কৰে। ইয়াৰ উপৰিও বোলে ডাঙৰ এখন মিটিং আছে, তালৈ পঠিয়ায় তেখেতে, সেই তাৰ পৰাই আকৌ পইচা লৈ আমাক পঠিয়ায়। তেনেকুৱা ধৰণকে তেখেতে ত্যাগ স্বীকাৰ কৰিছিল। ইয়াৰ উপৰিও আজি এইটো কাৰণে তেখেতৰ নাম ল'ব লাগিব, তেখেতে দেউতাকক ফাঁকি দি সন্থাটো চলাইছিলে। দুখ লাগে সেইটো কাৰণে, যিহেতু আজি ছাত্ৰসকলৰ মাজত বিভাজিত হৈছে, মোৰ দুখ লাগিছে সেইটো কাৰণে। কাৰণ সেই ললিত সোণোৱালে সেইটো টাইমত কিয় কেনেধৰণে সন্থা পৰিচালনা কৰিছিল। আমি নকওঁ আজি আপোনালোকে সেইধৰণে কৰক, কিন্তু সেইটো কথা নহয়। দায়িত্ব এটা দিছে, গতিকে সেই দায়িত্বটো তেখেতে খেলা ৰঙে পালন কৰিছিলে। আৰু তেখেতে এইখিনি কৰিছিলে নিজৰ জাতিটো হত্যাৰ কাৰণে, জাতি হত্যাৰ কাৰণে। গতিকে যেতিয়া সোণোৱাল কছাৰী ছাত্ৰে তেখেতৰ ঘৰতে আমি এদিন বহিছিলোঁ, প্ৰাক্তন সভাপতি লোকেশ্বৰ হাজৰিকা আৰু প্ৰাক্তন সম্পাদক যুগল শইকীয়া, মই আৰু ললিত সোণোৱাল, এই চাৰিজনলৈকে আমি তাত আলোচনা কৰিলোঁ। আলোচনা কৰি আমি এখন প্ৰাক্তনসকলক লৈ কিনে আমি এখন সভা পাতিব লাগিব, আৰু তাত আমি প্ৰাক্তনসকলে সেইটোৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰি তেখেতসকলক কেনেকৈ ধৰণে আমি মিলাব পাৰি এই কথাটো আমি চিন্তা কৰি কেনে কৰিব লাগিব। সেইটো কাৰণে এই চাৰিজনে আমি আহ্বায়ক হিচাপে লৈ এখন সমিতি পাতিছিলোঁ ডিব্ৰুগড় চহৰীয়া হলত। তাৰিখটো মোৰ মনত নাই বাৰু। তেতিয়া আমাক সেই সভাখনতে প্ৰায় 500মান আমাৰ প্ৰাক্তন বিষয়ববী আহিছিল। তেতিয়াই সকলোৱে একমুখে কৈছিল যে এইটো কেতিয়াও হ'ব নোৱাৰে, গতিকে সিহঁতক এক কৰিব লাগিব। আৰু তেখেতসকলে কি পৰিস্থিতিত পৰি দুভাগ বিভক্ত হৈছে, তেখেতসকলৰ পৰা আমি দুইটা সংগঠনৰ পৰা আমি বিষয়টো জানিব লাগিব, এই বুলি সভাত সিদ্ধান্ত ল'লে। আৰু সেই অনুপাতে আমাক প্ৰায় 15জন মানুহক আমাৰ আহ্বায়ক সমিতিৰ দায়িত্ব দিলে। আৰু সেই 15জনীয়া আহ্বায়ক সমিতিয়ে দুইটা সন্থাৰ লগত আমি আলোচনা কৰিবৰ কাৰণে আমাক দায়িত্ব দিলে। সেই অনুপাতে আমি প্ৰথমটো দীপুৰঞ্জন মাককাৰীৰ নেতৃত্বত থকা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগত তেখেতসকলক চিঠি দিলোঁ। তেওঁ সশৰীৰে আমাক সমৰ্থন জনাই আমাৰ লগত আলোচনা বহিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত একে সময়তে আমি গোলাপ সোণোৱালকো এখন চিঠি দিছিলোঁ, কিন্তু তেখেতসকলে আমাক কোনো সহযোগিতা নবঢ়ালে। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি কেইবাবাৰো চেষ্টা কৰাৰ ফলত 6 মাহৰ পাছত তেখেতসকলে আমাক নিমন্ত্ৰণ কৰিলে। তাৰপিছত আমি সেই জইণ্ট চিটিংখন বহিলোঁ। সেই সভাতেই এই বিষয়বিলাকৰ ওপৰত আলোচনা কৰোঁতে আমাৰ ললিত সোণোৱাল ডাঙৰীয়াক দুজন মানে চোচা লৈছিলে, বুকুত ধৰিছিলেগৈ। সেইটো কথা শুনিলে মোৰ সেই কথা মনত পৰিলে মোৰ আজি গাৰ হিঁয়ৰি উঠে, চকুলোত ওলাই আহে। যিহেতু এই ললিত সোণোৱালে কিমান ত্যাগ স্বীকাৰ কৰিছিল, লাষ্টত সেই সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কিছুমান নেতাই তেখেতক চোচা লোৱাটো কিমান দুখৰ বিষয় হ'ব, কিমান অপৰাধ হয়, সেইটো আপোনালোকে নিশ্চয় চিন্তা কৰক। গতিকে সেইটো কাৰণে দুখ লাগে। আজি আমিও ললিত সোণোৱালে আজি ছাত্ৰ সন্থাত নথকা হ'লে তেখেতে আজি উচ্চ পদবী লাভ কৰিলেহেঁতেন। কিন্তু এই সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী জনগোষ্ঠীটো, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মৰম চেনেহ পাহৰিব নোৱাৰি তেখেতে আজি এইটো অৱস্থাত থাকিলে। আজি আমিও সেইটো অৱস্থাত তেনেকৈ ৰৈ যাব লগা হ'ল। বৰ্তমান মই এটা চৰকাৰী চাকৰিয়ে কৰি আছোঁ। বৰ্তমান মই অসম চৰকাৰৰ বিত্ত বিভাগৰ সহকাৰী সঞ্চালক হিচাপে শিৱসাগৰত কাৰ্যনিৰ্বাহ কৰি আছোঁ। কিন্তু আজি আমি এই সন্থাত নথকা হ'লে হয়তো ময়ো আজি বহুত ওপৰত গুচি গ'লোহেঁতেন।